নমস্কাৰ মিষ্টাৰ AMD অভিজিত ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি এটি কবিতাৰে আপোনালোকক আমোদ দিম বুলি ভাবিছোঁ। কবিতাৰ শিৰোনাম শেষ হৈ নাচায়। ৰচনা কবিতা বৰগোহাঁই শিৱসাগৰ আৰু পাঠ কৰিম মই অভিজিত ডেকা নাওকটা। শেষ বুলি ক'লেই শেষ হৈ নাযায়, সকলো হেৰুৱাৰ পিছতো দুচকুত থাকি যায় বৰ্ণময় বহু সপোন। আঁতৰি আহিলো বুলি ক'লেই জানো আঁতৰি যোৱা হয়? স্মৃতিবোৰতো থাকি যায় হৃদয়ৰ নিভাঁজ কোণত, যেনেদৰে থাকি যায় বাৰিষাৰ বানত ডুবা পদূলিৰ কিছু পলস। বাৰিষাৰ বানে পথাৰখন ওচন কৰাৰ পিছতো খেতিয়কৰ দুচকুত থাকি যায় সেউজীয়া সপোন। শেষ হয়তো কেতিয়াও নাযায় মাতৃৰ মমতা, ক্ৰমশ উৰ্বৰতা হেৰুৱাৰ গছৰ পাতবোৰ। হালধীয়া হৈ সৰি যোৱাৰ পিছতো চৰাইৰ ঠোঁটত ৰৈ যায় এটি সেউজীয়া গানৰ সুৰ। শেষ বুলি ক'লেই জানো শেষ হয়? শূন্যৰ পৰাইতো সকলো আৰম্ভণি হয়। সুখী হৈয়ে থাকক বা দুখী হৈয়ে থাকক, প্ৰত্যেকৰে দুখ চকুত ৰৈ যায় চকুলোৰে গুঠা দুধাৰি মালা। শেষ বুলি ক'লেইতো শেষ হৈ নাযায়। ধন্যবাদ। যদিহে এই ভিডিঅ'টো ইউটিউবত চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ। জয় আই অসম।